আছে স্যার এনেদৰে আজি বাৰ্ডে এইবোৰ ছাৰৰ ফেমিলি হয় এইবোৰ এতিয়া তাৰমানে আমাৰ নিয়ম আৰু তাৰমানে এইটো কটাৰ পাছত সকলোকে খুৱাই দিয়ে ছাৰক এটা কৰিম ছাৰ আহি কেনেকুৱা লাগিল ভাল লাগে আমাৰ মানে ভাইটিৰ ইয়াত ৰিজৰ্টত আহি ভাল লাগিল গংগা যমুনাত আহি আপোনালোকৰ এইটো ফেমিলি ন আমাৰো খুব বেছি ভাল লাগিল আমাৰ আজি যে ব্যস্ত মূলতে যে আমাৰ এই গংগা যমুনা ৰিজৰ্টত আহি এনেদৰে আমাৰ সহযোগিতা আগবঢ়াইছে তাৰ বাবে ভগৱানৰ ওচৰত মংগল কৰিছোঁ আৰু পিছত আহিম ঠিক আছে মেইনটোকে দিয়া নাই আৰু বেছি ভাল লাগিছে আমাৰ মাজত এজন আৰু মেকআপ আৰ্টিষ্ট আছে তেখেতক আমি আমাৰ ফালৰ পৰাই আৰু কলা সংস্কৃতিত ইয়াতে জীয়াই ৰখা কাৰণ তেখেতক সুধিছোঁ কেনেকুৱা লাগিছিল বিৰাট ভাল লাগিছে আৰু ইয়াৰ পৰিৱেশটো বিৰাট ভাল লাগিছে মানে আপোনালোকে আহিব মানে ইয়াতে ৰিফ্ৰেছমেণ্ট হৈ যাব মানে আপোনালোকৰ আমি ইমান এটা হেক্টিক লাইফষ্টাইল এটা যিহেতু সকলোৱে কেৰি কৰি আছোঁ ইয়াতে আহিলে ভাল পাব সকলোৱে ৰাস্তাটো ভাল না ঠিক আছে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যে আপুনি আগুৱাই যাওক ভাল লাগিছে মানে পুখুৰী চুখুৰী আছে এইবিলাক আজিকালি ক'তো দেখাই নাপায় এনেকুৱা যে পৰিস্থিতি এনেকুৱা আমি ভাবাই নাই কি ধুনীয়া পৰিৱেশ ভাল লাগি গৈছে একদম আমাৰ ঠিক আছে ভিউটো মানে বহুত ধুনীয়া লাগিছে বাইদেউ এখেতৰ আমাৰ এখেতৰ থানা ষ্টাফৰে এবাৰ বাইদেউক সুধিছোঁ বাইদেউ কেনেকুৱা লাগিল আহি অঁ আজি প্ৰথম আহিছে ন আৰু পৰিৱেশটো কেনেকুৱা লাগিছে এটা প্ৰাকৃতিক দৃশ্য এটা ভাল লাগিছে ন ঠিক আছে ধন্যবাদ আকৌ এবাৰ গংগা যমুনা ৰিজৰ্টৰ পৰাই সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ লগতে শ্ৰদ্ধা ছাৰক কম দা আজি খানাত কি আছে আমি এতিয়া ছাৰক সুধিম খানাটো তোমাৰ চিকেন মাছ দালি তাৰপাছত তোমাৰ মিক্স ভেজ চালাড এনেকৈ দিয়া হৈছে আৰু কেনেকুৱা হৈছে খুৰীমা খানা কেনেকুৱা হৈছে বহুত বঢ়িয়া জ্বলা হৈছে ন অকণমান জলকীয়া হৈছে ছাৰ কেনেকুৱা লাগিছে ভালে লাগিছে মিটটো অলপ জলকীয়া হৈছে মাছটো ভালে মাছটো হেৰি নেকি কেনেকুৱা পাইছে বাইদেউ ভাত খোৱা নাই কিন্তু ৰুটি খাইছে মই ৰুটি খাইছোঁ কিন্তু জ্বলা হোৱাৰ কাৰণে ভাল লাগিছে কাৰণ মই জ্বলা বিৰাট ভাল পাওঁ জ্বলা ভাল পাই ন মই বিৰাট ভাল পাইছোঁ অঁ কেনেকুৱা বাইদেউ ভালে লাগিছে ন মাইনা ভাল লাগিছে নে তোমাৰ ঠিক আছে আৰু আহি আছোঁ হা তোৰ আহি কেনেকুৱা লাগিছে ভালে পৰিৱেশটো ভালে লাগিছে ন বতৰো ভাল বিশেষকৈ ফ্ৰাইড চিকেনটো ভাল লাগিছে ন প্ৰথম পৰা আহিছে নে ছাৰ আৰু আগতে আহিছে নাই প্ৰথমবাৰ আহিছে ন খুব এটা সুন্দৰ ধৰি লওক গছ গছনিৰে ধৰা প্ৰাকৃতিক দৃশ্য আৰু মানে অলপ বৰষুণ বতৰ অলপ শুকান বতৰ হ'লে অলপ ভাল লাগিলে আৰু ভাল লাগিলে বৰষুণ বতৰ তথাপিতো ৱেডাৰটো অলপ ফেভাৰত আছে ঠিক আছে ছাৰ আকৌ আহিব অঁ ঠিক আছে ঠিক আছে ইয়াতে ইমান ভাল লাগিছে নহয় ৰিলচ বনোৱাৰ ইমান ঠাই আছে ফটো বনোৱাৰ ইমান ঠাই আছে নহয় কোনোবাই ফটোশ্বুটো কৰিব পাৰিব হা মই নেক্সট মান্থত আহিম ইয়াতে ফটোশ্বুট কৰিবলৈ আপোনালোকে আহিব পাৰিব বিৰাট ভাল লাগিছে ইয়াৰ ইমান ফূৰ্তি লাগিছে নহয় মানে একদম নাচিব মন গৈছে ইমান বিৰাট ভাল লাগিছে আপোনালোকে আহিব দেই যে এইটো গৰু গাড়ী আজিকালি নতুন চামে নাজানে কেনেকুৱা গৰু গাড়ী তো ইয়াতে এইটো মানে থিম ৰাখিছে তেনেকুৱা আৰু অসমীয়া সংস্কৃতি এটা বচাই ৰাখিছোঁ বিৰাট ভাল লাগিছে হয় আৰু ইয়াতে ফটো উঠিব কাৰণেতো ধুনীয়া লাগে আহিব আপোনালোকেও যেতিয়া আমাৰ দেউতাহঁতে ধৰি লওক আগৰ দিনত চলাইছিল আৰু আমিওতো উঠিছিলোঁ কিন্তু এতিয়াহে নাই এইবোৰ ভাল আমি কিন্তু এটা বস্তুৱে ভাল লাগিছে মই মানে এক্সট্ৰিম লেভেলত জ্বলা খাওঁ আজিলৈকে ইমান ঠাইত খাইছোঁ ক'তো ইমান জ্বলা পোৱা নাই বাকীবোৰে কেনেকুৱা পাইছে নাজানো মই কিন্তু বিৰাট ভাল পাইছোঁ খুৰীমা কিন্তু আজি এনজয় কৰিছে তামাম আজি খুৰীমাৰ আজি মনত আমাৰ হাঁহি আৰু বহুত ফটো উঠিছোঁ তাৰমানে মই ফোনত ক'লোঁ মানে এনেকুৱা ৰিজৰ্ট আমি পোৱাই নাই এইখনে ফাৰ্ষ্ট কিন্তু ঠিক আছে খুৰীমাৰ হাঁহিটো এনেকৈ জ্বলি উঠক আমি ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰোঁ বাইদেউ সকলোকে কৈছোঁ যে ভগৱানে সকলো মংগল কৰক বহুত ভাল লাগিছে ঠিক আছে আহি কেনেকুৱা লাগিল ইয়াত ভাল লাগিছে দিয়ক বহুত ভাল লাগিছে ন প্ৰথম আছিলোঁ ইয়াতে ইমান মানে ভাল ৰিজৰ্ট খুলিছে বুলি প্ৰথমবাৰ আহিছে ন ইয়াত বাইদেউ কেনেকুৱা লাগিছে ভাল লাগিছে ন আৰু এবাৰ মেনেজাৰলৈ আহিছোঁ আজি মানুহ কিমানজন হ'ল আমি সুধিব লাগিব আজি মানুহ কিমানমান হ'ল আৰু মানুহ আজি ৰবিবাৰ হিচাপে 1000মান হ'ব লাগিছিল 1000 কিন্তু তাতে 12টালৈ বৰষুণ আছিলে বৰষুণ থকাৰ কাৰণে 12টাৰ পৰা হৈছে 4-5টামান মানুহ হ'ব লাগে কিন্তু সন্ধিয়াকৈ আৰু হোৱাৰ সম্ভাৱনা আছে যিহেতু বতৰ ভাল আপোনালোকে এই ৰিজৰ্টখন কেতিয়ালৈ টাইমটো কেতিয়ালৈকে তাৰমানে মানে আমাৰ পুৱাৰ 9টাৰ পৰা ৰাতি 8টালৈ খোলাই থাকে তাৰপিছত বন্ধ থাকে
তাৰপিছত বন্ধ হয়। তীৰ কষ্ট হৈছে চাগে আজি ন? আজি কেনেকুৱা লাগিছে আজি তোমাৰ? আজি মানুহ আহি আছে কেনেকুৱা তাৰমানে? তামান কষ্ট হৈছে। তুমি ধৰি লোৱা আজি দুজনৰ কাম অকলে কৰিছা ন? অকলে গৈছোঁ। ভাল লাগি আছে তোমাৰ কাম কৰি? মজা। এতিয়ালৈকে তোমাৰ কাম চলি আছে? চলি আছে। আগলৈ চলি থাকিব? চলিব। ঠিক আছে। কাষলৈ আহিছোঁ বুটিঙৰ মাজলৈ। আজি কি ৰবীন দা, আজি বুটিং কৰিছে নেকি? বটিং কৰিছে মৰ্ণিং তোমাৰ 3টা হৈছিল বটিং আৰু এই 2 নম্বৰ ৰানিং এই দুটাৰ ওপৰত আজি তাৰমানে বুটিং দি আছে? আজি কেনেকুৱা আজি বুটিং চলাই আজি কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। ভাল লাগিছে? বঢ়িয়া লাগিছে। তোমালোকৰ কেনেকুৱা লাগিছে? আমি এটা শিলৰ মূৰ্তি দেখিছোঁ। এইটো কি হয় ৰবীন দা? এইটো আপোনাৰ নিজৰাৰ দৰে তাৰমানে পানীৰ ওপৰে ওপৰে বৈ আহে তাৰমানে। বৈ আহে। আজি কি বন্ধ আছে নেকি? তাৰমানে বন্ধ আছে অলপ, তাৰমানে লাইনৰ অলপ প্ৰব্লেম হৈ আছে, তাৰমানে এইটো চলে দিওঁ আমি গধূলি চালু কৰি দিওঁ। তাৰমানে গধূলিত গ'লে হৈ যাব ন? গধূলিত গ'লে হৈ যাব। ঠিক আছে। এনেইতো পুৰা জ্বলিয়ে থাকে আৰু আহি থাকে পানী? বৰ জ্বলি থাকে। বঢ়িয়া লাগে তাৰমানে চাৰি মানুহ বহুত জমা হৈছে, ভিৰ লাগি যায়। ধৰি লওক ভাল এটা দৃশ্যৰ বা শিলৰ মাজেৰে পানী বৈ আছে, কাষতে বহি চাই ফটো উঠে ন? আৰু ফকাচিং আছে বঢ়িয়া, ফকাচিং দি দিয়ে। ৰাতি হ'লে তাৰমানে জিলিকি উঠে আৰু এই বস্তুটো। ঠিক আছে ৰবীন দা, আমি পুখুৰীৰ পাৰতে আছোঁ। কাৰণ ধৰি লওক এতিয়া ধুনীয়া ধুনীয়া হৰ দেখা গৈছে। এইবোৰ কি হয়? এই যে পানীৰ মাজত যে বনাইছে এইবোৰ কি হয়? এই আপোনাৰ কেবিন চিষ্টেমে, কেবিন এই আপোনাৰ ঘণ্টাত 100 কৰি লৈ যায়, খানা পিনা খাব পাৰি আপোনালোকে। বঢ়িয়া চিষ্টেম আছে আমাৰ ইয়াতে। তাৰমানে ষ্টভ ল'ৰা আছে, ল'ৰা বোলে যি খানা খায় আপোনালোকক দিব আপোনালোকক। ফেন চিষ্টেম আছে, গধূলি লাইটৰ ফকাচিং আছে, বঢ়িয়া ফেচিলিটি আছে। এইখন চাইডে আমাৰ বুটিঙো আহি গ'ল। এই দাদাহঁতে চলাই আছে, এনজয় কৰি আছে ন ৰবীন দা? প্ৰায় এনজয় কৰি আছে। আৰু বটিংটো কি নাম, টিকেট কেই টকাকৈ হয়? টিকেট 20 টকা কৰি। টিকেট 20 টকা কৰি। কেইজনে উঠিব পাৰি? এইটো 4জন চিষ্টেম। 4জন চিষ্টেম আছে। তাৰ লগত কি দিয়া হয়? জেকেট দিয়া হয়? লাইফ জেকেট দিয়া হয়। লাইফ জেকেট দিয়া হয়। কোনোতো প্ৰব্লেম নাই? প্ৰব্লেম নাই। কোনো প্ৰব্লেম। ঠিক আছে। বঢ়িয়া, সৰু বাচ্চা চলি উঠিব পাৰে, একো প্ৰব্লেম নাই। ঠিক আছে। ঠিক আছে। ৰবীন দা, আজি তোমাৰ লগৰ ফ্ৰেণ্ড আহিছে। এতিয়া লগৰ ফ্ৰেণ্ডবোৰক ঘূৰা কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে আজি আহি কিনে। ৱেডাৰটো ভাল আছে আজি। আগতে আহিছিলা না প্ৰথমবাৰ আহিছা? আজি অলপ আহি কিনে বেছি ভাল লাগিছে। আমাৰ দাদাই আছে, দাদাই দেখালাক আজি ক'ত কি বস্তু আছে। ভাল লাগিল। আকৌ আমি গংগা যমুনা ৰিজৰ্টত তোমালোকক লগ পাম। তাৰ পৰিস্থিতিত আজি আমি এইটো ব্লগটো কৰিলোঁ। চাই আছোঁ বাঁহৰ ধুনীয়াকৈ তাৰমানে পাইপেদি পানী পৰি আছে। এইটো কি হয়? এইটো আপোনাৰ নিজৰা চিষ্টেমৰ দৰে ৰাতি বঢ়িয়া ফকাচিং কৰে, আপোনালোকক বঢ়িয়া লাগে। পুৰা উঠিব পাৰে। ধুনীয়া এটা সুন্দৰ, কাৰণ ধুনীয়াকৈ পানী পৰি আছে, তাৰে মাজে মাজে ফুল আছে, এইবোৰ দেখাই আছোঁ। এটা ভাল লাগিল ৰবীন দা, তোমালোকে ইমান ধুনীয়াকৈ সাজাই তুলিছা এইবোৰ, যে আমাৰ অসমীয়া সংস্কৃতি তোমালোকে জীয়াই ৰাখিছা ন ৰবীন দা? বহুত চেষ্টা কৰিছে আপোনাৰ ভেজেলতা পাত আছে, ভেজেলতা পাত কৰা হৈছে, বহুত সুন্দৰ ফুল আছে, বহুত আমি চেষ্টা কৰি আছোঁ আগন্তুক বুলি, আৰু আগন্তুক কৰিব চেষ্টা কৰি আছোঁ।